হেল্ল' এভৰিৱান কেনে আছে আপোনালোক আশা কৰোঁ চবেই ভালে আছে আৰু মই দীপ্তি আপোনালোক সকলোকে মোৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এইপিনে মই আৰু চবু আমি দুই মিলি বনাই আছোঁ পিঠা যিহেতু ঠাণ্ডাৰ বতৰ ন ঠাণ্ডাৰ দিনতো পিঠা বনাবই লাগে আৰু এইপিনে পিঠা বনাবলৈ মই লৈ লৈছোঁ নাৰিকল গুড় এলাচি আৰু লৈ লৈছোঁ তেজপাত আৰু নাৰিকলখিনি এইপিনে এয়া মিক্সিত দি দিছোঁ মিক্সিত দি এতিয়া ৰুকিব দিম আৰু এইপিনে এয়া নাৰিকলো হৈ গ'ল ৰুকা আৰু এইপিনে গেছত এটা চচপেন বহাই দিছোঁ আৰু তাত দি দিছোঁ পানীত অলপ নিমখ দি এইখিনি ভালকৈ বইল হ'ব দিছোঁ পানীখিনি আৰু যেতিয়া ভালকৈ বইল আহি যায় তেতিয়া ইয়াত দি দিছোঁ চাউলৰ গুড়ি আৰু চাউলৰ গুড়ি দি এইখিনি ভালকৈ মিক্স কৰি লৈ এইখিনি মুঠি লৈছোঁ যে ৰুটি যেনেকৈ বনাই ছেম তেনেকৈ মুঠি ল'ব লাগে আৰু ইয়াৰ পৰা অলপকৈ লৈ হাতত এনেকৈ দি দিলে হৈ যায় পিঠাৰ শ্বেপ আৰু এইটো চবতকৈ ইজি হয় এই পিঠাটো বনোৱা আৰু চবু আৰু মই এইটোৱে ট্ৰাই কৰি আছোঁ বনাবলৈ আৰু এইপিনে ইয়াত অলপকৈ লৈ আছোঁ আৰু এনেকৈ দি দিছোঁ আৰু এইপিনে ইয়াত ফাইনেলি হৈ গ'ল পিঠাখিনি আৰু এইপিনে ইয়াত নাৰিকলখিনিও ৰুকি লোৱা হৈছে আৰু এইপিনে গুড়খিনিও লৈ লৈছোঁ আৰু এটা চচপেনত লৈ লৈছোঁ গাখীৰ আৰু গাখীৰখিনি ভালকৈ বইল হ'ব দিছোঁ আৰু হোৱাৰ পিছত ইয়াত দি দিছোঁ এলাচি তেজপাত আৰু গুড়খিনিও দি দিছোঁ ইয়াত আৰু দি ইয়াত অলপ নিমখো দি দিছোঁ আৰু দিয়াৰ পিছত এইখিনি ভালকৈ উতলিব দিম আৰু যেতিয়া ভালকৈ উতলি আহিব তেতিয়া ইয়াত নাৰিকলখিনিও দি দিছোঁ আৰু নাৰিকলখিনি দিয়াৰ পিছত আকৌ ভালকৈ উতলিবলৈ গেছত বহাই থৈ দিম আৰু এইপিনে গেছত বহাই থৈ দিছোঁ আৰু এতিয়া লাহে লাহে কালাৰটো চেঞ্জ হৈ আছে ইয়াৰ যিহেতু আমি ইয়াত মিঠৈ দিছোঁ ইয়াৰ কালাৰটো লাহে লাহে চেঞ্জ হৈ গৈ আছে আৰু মিঠাটো অলপ কমি যোৱাত মই আকৌ গুড় দি আছোঁ ইয়াত আৰু এইপিনে আমাৰ মিফচা যিহেতু ঈশানৰ লগত কিবা এটা কথাত লাগি গ'ল তাই খং কৰি মোৰ ওচৰতে বহি আছে মানে ৰখি আছে তাইৰ খং উঠিছে আৰু এইপিনে মই মিঠৈখিনি কাটি লৈছোঁ আৰু এইপিনে ঈশানে মিফচাক মৰম কৰি আছে মানে খং ভাঙাবলৈ চেষ্টা কৰি আছে আৰু এইপিনে গুড়খিনিও দি দিছোঁ এতিয়া ইয়াত আৰু গুড়খিনি দিয়াৰ পিছত এইখিনি অলপ মিক্স হ'ব দিম আৰু যেতিয়া ভালকৈ মিক্স হৈ যায় তেতিয়া ইয়াত দি দিম পিঠা আৰু এইখিনি ভালকৈ উতলি অহাৰ পিছত ইয়াত দি দিছোঁ এতিয়া পিঠাখিনি যিখিনি আমি বনাই ৰাখিছিলোঁ সেই পিঠাখিনি ইয়াত দি দিছোঁ আৰু এইপিনে এই গোটেইখিনি অলপকৈ দিয়াৰ পিছত এইখিনি ভালকৈ আকৌ অলপ লৰাই লৈছোঁ লৰাই এইখিনি আকৌ ভালকৈ উতলিব দিম আৰু এইপিনে লাহে লাহে এনেকৈ পিঠাটো হৈ থাকিব আৰু আপোনালোকে এই ঠাণ্ডাত কি পিঠা খাইছে জনাবচোন মইতো বহুত ধৰণৰ পিঠাই খাইছোঁ কিন্তু এইটো পিঠা মই নিজে বনাইছোঁ আৰু এই পিঠাটোৰ নাম হৈছে দুধ পুলি পিঠা আপোনালোকে কি কয় এই পিঠাটোক জনাবচোন মই কিন্তু শ্বৰ্টকাটত বনাইছোঁ মানুহে বেলেগ ধৰণেও বনায় কিন্তু মই এনেকৈ ভাল পাওঁ যিহেতু এইটো বনোৱাত বহুত ইজি হয় পিঠা বনোৱাটো অলপ লং প্ৰচেছ হৈ যায় নহয়নে কিন্তু এই পিঠাটো বনোৱা বহুত ইজি আপোনালোকে যদি বনোৱা নাই ট্ৰাই কৰিব পাৰে আৰু আপোনালোকে এই পিঠাটো কেনেকৈ বনায় মোক জনাবচোন কমেণ্ট বক্সত আৰু ময়ো বনাবলৈ ট্ৰাই কৰিম আপোনালোকৰ নিচিনা আৰু এইয়া পিঠাটো লাহে লাহে হৈ গ'ল আৰু ইপিনে এইয়া ফাইনেলি পিঠা হৈ গ'ল চাইছেনে কালাৰটো কিমান ধুনীয়া আহিছে যিহেতু মিঠৈ দিছোঁ কালাৰটো বহুতেই ধুনীয়া আহিছে আৰু পিঠাৰ ব্লগ আৰু এটা আহি আছে চাবলৈ নাপাহৰিব দেই পাৰ্ট 2 আৰু যিহেতু ভিডিঅ'টো বহুত লং হৈ গৈছে আজিলৈ এইখিনিয়ে বাই বাই আল্লাহ হাফিজ